So hello everyone, welcome back to a new video. So আজি আমি ডিসকাস কৰিম যে এজন পাৰ্টনাৰ কিয় গুডউইল দিব লাগে বা why do a new partner pays goodwill. যে আপোনালোকে মেবি দেখিছে প্ৰেক্টিকেল কৰোঁতে বা এনেকুৱাবিলাকত যে এজন পাৰ্টনাৰ সদায় নতুনকৈ যেতিয়া এডমিট হয় তেখেতে অল্ড পাৰ্টনাৰ্ছবিলাকক কম্পেনচেট কৰিব লাগে এটা গুডউইলৰ এমাউণ্ট দি পেলাই। চ' একচুৱেলি এইটো কেলৈ কৰে, যেনিবা ধৰি লওক আজি এটা বিজনেছ দুজন পাৰ্টনাৰে মিলি পেলাই এটা পজিশ্যনত আনিছে য'ত মানুহৰ ট্ৰাষ্ট আছে, মানুহে তাহাঁতৰ বিজনেছটো ট্ৰাষ্ট কৰে, এটা মাৰ্কেটত ৰেপুটেশ্যন আছে, ব্ৰেণ্ডটোৰ এটা নাম আছে বা তেনেকুৱা ধৰণৰ এটা পজিশ্যনত আনিবৰ কাৰণে তাহাঁতি 10 বছৰ ধৰি কাম কৰিছে বা 5 বছৰ ধৰি তাহাঁতি কাম কৰিছে। এতিয়া সেই বিজনেছটোত যিহেতু সেই দুজন পাৰ্টনাৰে বহুত দিনৰ পৰা কাম কৰি সেই পজিশ্যনটোত আনিছে, সেই পজিশ্যনটো অনাৰ পাছত নিউ পাৰ্টনাৰ এজনে তাত যেতিয়া জইন কৰিছে, সি সেই প্ৰফিটৰ ভাগটো যিহেতু ল'ব, সেইকাৰণে কি হয়, সেই যে আগৰ পাৰ্টনাৰকেইজনে তাতে কষ্ট কৰিছিলে, সেই কষ্টৰ কাৰণে, সেই কষ্টৰ ফলটোৰ কাৰণে তাহাঁতি সেই নিউ পাৰ্টনাৰজনে তাহাঁতক কম্পেনচেট কৰিব লাগে। চ' সেই যে যিটো কম্পেনচেশ্যন দিব লাগে সেইটোকে কয় গুডউইল বুলি। সেইকাৰণে সেই গুডউইলৰ পইচাটো সি আনে। একচুৱেলি গুডউইল মানে হৈছে ৰেপুটেশ্যন, বিজনেছটোৰ যিটো ৰেপুটেশ্যন থাকে মাৰ্কেটত বা তাৰ যিটো মানে নাম থাকে, গুড নেম বুলি যিটো থাকে, সেইটো কয় একচুৱেলি গুডউইল। কিন্তু যেতিয়া সেই নামটো অলৰেডি আছে এটা বিজনেছৰ, সেই নামটো থাকিলে কি হয়, তেওঁলোকে কি কৰিব লাগে, সেই অল্ড পাৰ্টনাৰকেইজনক কম্পেনচেট কৰিব লাগে। কাৰণ তাহাঁতি যদি আজি নতুনকৈ বিজনেছ এটা এষ্টাব্লিছ কৰে, নতুনকৈ বিজনেছটো এষ্টাব্লিছ কৰিলেতো তাহাঁতি সেই প্ৰথম ইনিচিয়েল পিৰিয়ডটোতে তাহাঁতি মেবি ইমান তেনেকুৱা প্ৰফিট আৰ্ণ নকৰিবও পাৰে, ছাফিচিয়েণ্ট প্ৰফিট আৰ্ণ নকৰিবও পাৰে বা বহুত মিনিমেল প্ৰফিট এটা আৰ্ণ কৰিব পাৰে। কিন্তু যিহেতু তেওঁলোক এটা এষ্টাব্লিছ বিজনেছত জইন কৰিছে, জইন কৰাৰ ফলত কি হ'ব, তেখেতে বিজনেছত মানে তেওঁৰ প্ৰফিটতটো ডেফিনেটলি এটা শ্বেয়াৰ ভাগটো তেওঁ ডেফিনেটলি ল'ব। চ' ডেফিনেটলি যিহেতু এটা এষ্টাব্লিছ বিজনেছত লৈছে, যিটোত এটা মাৰ্কেটত নাম আছে, দে হেভ গট এ গুড নেম, হি হেজ টু পে চাৰ্টেন এমাউণ্ট অফ গুডউইল। চ' ইয়াতে আৰু কিছুমান কথাও আছে এক্সট্ৰাকৈ মই আপোনালোকক চাই পেলাই কৈ আছোঁ। এতিয়া এই কথাটো এতিয়া কি হয়, গুডউইল সি কেছ ফৰ্মতো আনিব পাৰে বা কেছ ফৰ্মত নানিবও পাৰে, ঠিক আছে। এইটো আপোনাৰ ইন কেছ অৰ বাই ব্ৰিঙিং এক্সট্ৰা কেপিটেল তেনেকৈও থাকে। তাৰপিছতে মই আপোনালোকৰ কাৰণে একচুৱেলি মানে মই পিছফালে মই উলিয়াই লৈছোঁ, লিখি লৈছিলোঁ মোৰ বস্তুখিনি। চ' আপোনালোকে এইটো মনত ৰাখিব, এ নিউ পাৰ্টনাৰ পেজ গুডউইল বিকজ দে আৰ জইনিং এ বিজনেছ that already has a reputation, customer trust, profit, brand value and relationship built by the existing partners over time. So এইটো ৰিজনৰ কাৰণে তেওঁ যিহেতু তাত জইন কৰিছে, জইন কৰাৰ কাৰণে তেওঁ এটা পইচা দিব লাগে, সেই পইচাটো এজ এ ফৰ্ম অফ কম্পেনচেশ্যন টু দ্য অল্ড পাৰ্টনাৰ্ছ। চ' এইটোৱে আছিলে আমাৰ মেইন ৰিজন ৱাই নিউ পাৰ্টনাৰ পেজ গুডউইল। চ' আই হোপ আপোনালোকে বুজি পাইছে। যদি বুজি নাই পোৱা ক'ৰবাৰ ভিডিঅ'টো চাব বা নহ'লে মোক কমেণ্ট কৰিব, মই আপোনালোকক চি ইউ ইন দ্য নেক্সট ওৱান। থেংক ইউ।